আজি আমালোক শিকিম শাক-পাচলিৰ নাম। ভেজিটেবলছ। পটেটো মানে আলু। অনিয়ন মানে পিঁয়াজ। টমেটো মানে বিলাহী। ব্ৰিঞ্জল মানে বেনানা। বিন মানে উৰহি। ইয়াৰ পিছত আছে কাৰিয়ান্ডাৰ মানে ধনিয়া। ইয়াৰ পিছত আছে কালিফ্লাৱাৰ মানে ফুলকবি। ইয়াৰ পিছত আছে কেবেজ মানে বন্ধাকবি। টৰপিন মানে চালগম। ইয়াৰ পিছত আছে লেডি ফিংগাৰ মানে ভেন্দি। ইয়াৰ পিছত আছে পেনপিংক মানে ৰঙালাও। ৰেডিশ মানে কোমোৰা। বিটাৰ গ্ৰাউণ্ড মানে ৰেবিছ মানে মূলা। গ্ৰাউণ্ড মানে কোমোৰা। গাৰ্লিক মানে নহৰু। ইয়াৰ পিছত আছে জিগাৰ মানে আদা। কেৰট মানে গাজৰ। কেৰেলাৰ গ্ৰাউণ্ড মানে জিকা। এপিনেচ মানে পালেং শাক। পি মানে মটৰ। ড্ৰাম মানে ড্ৰাম ষ্টিক মানে চজিনা। ইয়াৰ পিছত আছে বিটৰুট মানে বিট। ইয়াৰ পিছত আকৌ আনবিলাক শিকো। খাদ্য বস্তু ফ্ৰুইট আইটেমছ। ৰাইচ মানে চাউল। বইলড ৰাইচ মানে সিদ্ধ চাউল। ফ্ৰেল্টেণ্ড ৰাইচ মানে চিৰা। ব্ৰেড মানে হ'ব ৰুটি। লোফ মানে পাউৰুটি। কেক মানে পিঠা। ফ্ল'ৰ মানে ময়দা। ৰোলছ মানে দাইল। ফিছ মানে মাছ। আঞ্জা এৰি গৈছো ফিছৰ আগৰটো। কাৰী মানে আঞ্জা তৰকাৰী।